নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ যাব ওলাইছোঁ প্ৰত্নতত্ত্ব যুগৰ বৃহত্তৰ শিলালিপি এটি দেখুৱাবলৈ, লগতে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু কলং নদীৰ ক'ত মিলন হৈছিলে, ক'ত সংযুক্ত হৈছিলে সেইটো মই আপোনালোকক আজি দেখুৱাম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো মই আপোনালোকক দেখুৱাইছোঁ কলং নদী, আৰু এইটো দেখুৱাইছোঁ মই ব্ৰহ্মপুত্ৰ নদী। মানে এইখিনি ঠাইত কলং আৰু ব্ৰহ্মপুত্ৰৰ এইখিনিত মিলন হৈছে, মহাবাহু ব্ৰহ্মপুত্ৰ আৰু কলং নদীৰ এইখিনিত মিলন হৈছে। মই আপোনালোকক দেখুৱাইছোঁ। খুব ৰোমাঞ্চকৰ ঠাই। যদি কেতিয়াবা এইটোফালে আহে আপোনালোকে ইয়াৰে সৌন্দৰ্যবোৰ চাব। খুবেই ধুনীয়া। এইটো কলং নদী আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ। দুয়োটা নদীয়ে আমাৰ এইখিনিত সংযোগ হৈছে। ইয়াৰে পৰা ব্ৰহ্মপুত্ৰটো বেলেগ ফালে গৈছে আৰু কলংটো বেলেগ ফালে আহিছে। এয়া ব্ৰহ্মপুত্ৰৰ পাৰত কিছু জনবসতিয়ে বাস কৰি আছে। লগতে এই ব্ৰহ্মপুত্ৰৰ পাৰতে আমাৰ এইটো দেখিছে ইটাভেটা, এইটো ইটাভেটা অৱস্থিত। আৰু আমাৰ এই চন্দ্ৰপুৰত আপোনালোকে জানে যে ইটাভেটাৰ কাৰণে খুবেই বিখ্যাত। গতিকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ইটাভেটা লগতে আমাৰ নদীৰ কাষত কিছু দাঁতিকাষৰীয়া মানুহে বসবাস কৰি আছে। সৌখন দেখিছে, সৌখন হৈছে এটি পাহাৰৰ সৰু টিলা। তাত আমাৰ এটি খুব পুৰণা যুগৰ বিষ্ণু মন্দিৰ অৱস্থিত। যদি মই কেতিয়াবা পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মই আহি পাইছোঁ, মই আপোনালোকক দেখুৱাম, কিন্তু এতিয়া আন্ধাৰৰ কাৰণে অকণমান অসুবিধা হ'ব, তথাপিতো মই চেষ্টা কৰিম। আন্ধাৰ হোৱাৰ বাবে কিছু দুখিত, আহোঁতে অকণমান দেৰি হ'ল। এইটো মই দেখুৱাইছোঁ প্ৰত্নতত্ত্ব যুগৰ বৃহত্তৰ শিলালিপি। কিতাপ পত্ৰ ইতিমধ্যে জ্ঞাত, গতিকে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া আন্ধাৰ নামি আহিছে, তথাপিতো মই আপোনালোকক চেষ্টা কৰিছোঁ দেখুৱাৰ কাৰণে। যদি কেতিয়াবা এইটোফালে আহে, এইটো আমাৰ অৱস্থিত বুঢ়ামায়ঙত। ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য যথেষ্ট ধুনীয়া। গতিকে আহিলে ইয়াতে ৰাস্তাৰ লগতে এই প্ৰত্নতত্ত্বৰ শিলালিপিটো অৱস্থিত। গতিকে এবাৰ চাই যাব। এতিয়া আন্ধাৰ হোৱাৰ বাবে মই বাৰে কৈছোঁ দুখিত। ইয়াতে শিলালিপিসমূহ কিমান দীঘল পুৰণ প্ৰস্থ এইবিলাক খুব ধুনীয়াকৈ ইয়াতে অংকন কৰিছে।